নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো সাধাৰণ জ্ঞানৰ চেনেলটিলৈ। আজি আপোনালোকলৈ লৈ আহিছো 5টা সংগ্ৰহিত প্ৰশ্ন। প্ৰতিটো প্ৰশ্নত আগৰ দৰে 5 ছেকেণ্ডকৈ সময় থাকিব। তাৰ ভিতৰত উত্তৰটো কমেণ্ট কৰি জনাব। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। সাধাৰণ জ্ঞান খণ্ড 6। অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ সৈয়দা আনোৱাৰা তাইমুৰ। কিমান চনত মণিৰাম দেৱানক ফাঁচি দিয়া হয়? উত্তৰ 1858 চনত। কেতিয়াৰ পৰা প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰা হয়? উত্তৰ 1935 চনৰ পৰা। দেওহাঁহৰ বৈজ্ঞানিক নাম কি? উত্তৰ কাইচিলা চুটলাটা। মহিলাসকলৰ বাবে প্ৰকাশিত প্ৰথম অসমীয়া আলোচনীখনৰ নাম কি? উত্তৰ ঘৰ জেউতি। ভিডিঅ'টো চাই যদি আপোনাৰ ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।